আজি 2-3 দিন হ'ল মাল কিয় আহি পোৱা নাই মোৰ কি দোকান চলিব নালাগে নেকি মাল ক'ত মাল অহা নাই মানে আপোনাৰ যে বন্ধুজন আছে ইয়াৰ কাৰণে মাল যোৱা নাই ক'ত এই সুৰেশ আপোনাৰ বন্ধুজন কি কৰিলে কি কাৰণত অহা নাই তাৰ কাৰণে যদিও যাব লগা আছে যাব পৰা নাই ইয়াৰ কাৰণে কি কৰা যাব এতিয়া যি কৰা মানে মাৰি পেলাও আপুনি কি ভাবি আছে এতিয়া যি কৰা হ'ল কাৰণে কৰক মই অলপ চিন্তা কৰি লওঁ তাৰপিছত তোমালোকক খবৰ দি আছোঁ জলদি কৰিবি কাম কি কৰা যায় চালা কেনেকৈ কৰোঁ যিজন বন্ধুৰ লগত শৰীৰৰ পৰা একেখন বিচনাত একেখন কাঁহীতে ভাত খালোঁ তেওঁৱে মোৰ এতিয়া ইমান শত্ৰু হয় তোৰতো আগতে তেনেকুৱা নাছিল একেলগে কৰিছিলোঁ তেওঁতো বহুত সহায় কৰিছিলোঁ এতিয়া তেওঁ চাকৰি পায় মই শত্ৰু হ'ল নেকি মইতো ভাবিছিলোঁ তেওঁ চাকৰি পায় মোক সহায়ো কৰিব কিন্তু তেওঁ মোক উঠিব নিদিব যিটো দেখা গৈছে গতিকে তেওঁক মাৰি পেলাটোৱে ভাল হ'ব ৰাইট তেওঁক মাৰিবই লাগিব তেওঁক নামাৰিলে মই কেতিয়াও ওপৰলৈ উঠিব নোৱাৰোঁ তেওঁক খতম কৰি দিওঁ সিহঁতক কৈ দিওঁ সিহঁতক কোৱাটোৱে অ' সুৰেশ কি কৰি আছা দেখাও নাই এই 2 দিন ছুটি লৈ আহিলোঁ আহি মায়ে আৰু ক'লে বাৰীখন অলপ চাফা কৰ কলডালে কাটিছোঁ বাকী কেনে খবৰ এই ৰাতি আহা বুলি শুনিলোঁ শুনি এবাৰ ফুৰিবলৈ আহিলোঁ ঠিকে আছে খবৰ ল'বই লাগে সৰুৰ পৰাই থাকি এতিয়া আৰু ডিউটি জইন কৰি বন্ধুৱে বাদ দিব লগা হৈ গ'ল জানা না এতিয়া বাকী বিজনেছ কেনে বিজনেছ ঠিকে চলি আছে দিয়া চলা কিবাকৈ চলি থকা আৰু কি কৰিবা তে আহা অলপ ফুৰিব যাম ব'লা তেনেহ'লে ঘৰলৈ যাই কেনে একবাৰ ফুৰিব যাম বাকী বটালটোৰ লগত কিয় লৈ আছা বটালটোৰ কথা কি ক'ম ভাই অলপ মাল খালোঁ কিয় এইবিলাক আৰু কেতিয়াৰ পৰা থাকিম কেতিয়াৰ পৰা মানে আৰু বিৰাট টেনশ্যন হয় তেনেকুৱা মোৰ বিজনেছত বিৰাট ঘাটি লগা আছে শুনি মোক কওঁ মই আছোঁ সৰুৰ পৰাই মই ইমান হেল্প কৰিছোঁ আৰু এইটো কৰিব নোৱাৰিম না মানুহজন ক'ৰ সময় আহিলে তোমাক ক'ম মানুহজন ক'ৰ আমাৰ ইয়াৰে ওচৰৰে তুমি চিনি পোৱা ভালকৈ পিছত কেতিয়াবা তোমাক কৈ দিম এতিয়া সেইটো বাদ দিয়ক ঠিক আছে ব'ল তেনেহ'লে গা ধুই ভাত পানী খাব লাগিব ঠিক আছে সুৰেশ এতিয়া যাওঁ গা পা ধুই ভাত পানী খাই কিনে পিছবেলাকে এটা কাম কৰিবাচোন নদী পাৰত অলপ ফুৰিব যাম তাতে অলপ কথা আছে তাতে কথাও পাতিলে আৰু এই নদী পাৰৰ ঘাটত অঁ আমাৰ ঘাটত ঠিক আছে মই যাই থাকিম চালা য'ত যিমান যিয়ে কৰিব লাগে সিয়ে কৰি আছে আৰু সিয়ে মোক বিজনেছৰ কথা সোধে চালা জানিও নজনা ভাও ধৰিছে আৰু আকেলা হেল্ল' অঁ তোমালোকে ক'ত আছা এই তেওঁক সুৰেশক আবেলিলৈকে মই নদীৰ ঘাটলৈকে মাতিছোঁ তোমালোকে তালৈকে যাবাচোন তেওঁৰ কামটো কৰি দিবা তাতে দেখা যাব বহু সময় হ'ল মোক মাতি পেলাই আহাই নাই ফোনে এটা কৰি চাওঁ কিবা কথা আছিল
হেল্ল' ৰাজীৱ মই বহু মাহ ইয়াতে ৰখিয়ে আছোঁ এতিয়াও অহাই নাই যে ঠিক আছে মই ৰৈছোঁ আহা ঠিক আছে আহা হেল্ল' অঁ তোমালোকে ক'ত আছা তেওঁতো গৈ তাতে বহি আছে কামটো কৰি দিয়া মোক ফোন কৰিছে জল্দি কৰা অলপ মই গৈ নাপাওঁতে শেষ কৰি দিবা তোমালোকে ঠিক আছে বল 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 ক'ত যা এই ল'ৰাজন আহিছে বোলে বছে ফোন মাৰিছে বল তুমি বেলেগ জেগা দি মই বেলেগ জেগা বল বল যা হেল্ল' অঁ হৈছেনে কামটো ঠিক আছে দে হ'ব দে মই লগ কৰি আছোঁ তোমালোকক ঐ সুৰেশ চাওঁ বল হেল্ল' অঁ ক'ত এই তোমালোকক যে কাম দিওঁ কামবিলাক তোমালোকে শুদ্ধকৈ কিয় কৰিব নোৱাৰা এটা কামো যদি শুদ্ধকৈ কৰিব নোৱাৰা এতিয়া য'তত কোনে ভাজিব এই ল'ৰাজনক মাৰিব দিলোঁ ল'ৰাজনটো মৰা নাই তোমালোকে নচোৱাকৈ গুচি আহিছা মই এতিয়া ল'ৰাজনক মেডিকেলত থৈ আহিছোঁ কি হৈছে মই নাজানো কিন্তু তোমালোকক খবৰ ল'ব যাতে মোৰ নাম নলয় চাই ল'বা কিন্তু ঠিক আছে এতিয়া ৰাখোঁ মই অঁ সুৰেশ মেডিকেলৰ পৰা আহিলা ৰাজীৱ আহিলোঁ এতিয়া কেনে খবৰ ভালনে আছোঁ ভালে কিন্তু সিদিনা যদি যাৱাত আৰু দেৰি কৰিলোঁ মইতো মৰি থাকিলোঁ আৰে ভাই তোক মৰিব দিব পাৰোঁ না মই থাকোঁতে কিন্তু মোৰ জীৱন দিম লাগে তোমাক মৰিব নেদাওঁ টেনশ্যন নল'বা তুমি সেইকেইজন ল'ৰা কোন আছিল কিয় মাৰিছে মই ধৰিব পৰা নাই জানানে দেখা নাই নেকি তেওঁক মই দেখা পাইছোঁ কিন্তু পিছফালৰ পৰা যেতিয়া মাৰিছে মোক এনে মানে অলপমান মূৰটো ঘূৰাই গৈছেতো চিটিমিটিকৈ দেখা পাইছোঁ মই যাম যাই ল'ৰাকেইজনক চাই ল'ম তাতেই যাম মই এতিয়া নাই এতিয়া যাব নালাগে পিছত ভাল পোৱাৰ পিছত চাই ল'ম নাই মই যামেই নাই নালাগে এতিয়া যাব নালাগে ঠিক আছে এতিয়া ঘৰত যাবলৈ উঠা মই যাম তাতে নাই আজি যাব নালাগে যাব
কাৰ বিজনেছ কি কাৰণত মাৰিছে কোনে মাৰিব দিছে মোক নকওঁ নক'লে তহঁতক মই শেষ কৰি দিম নকৰিলে কি কৰিবি তই শেষ কৰি দিম বে কিয় মাৰিছা নকওঁ কি কৰিবি উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মনা আকাশৰ মায়াৰে নিচুকা সদগী মদ মামা দুটি মনে কেটি প্রাণ তোমার মোর প্রেমর মিলন যে নিশাদ দেদা